নমস্কাৰ ডি টাইম চেনেলৰ সকলোকে স্বাগতম জনাই দিয়া আজিৰ প্ৰথমটো খবৰৰ মাজলৈ 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সম্পূৰ্ণ হাজু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ব্যক্তিগত শিক্ষা অনুষ্ঠানত নাথাকিব এইবাৰ পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে পৰীক্ষা কেন্দ্ৰ চিনাক্তৰ বাবে সাংসদে আৰম্ভ কৰিছে সৰজমিন তদন্ত আৰু এই তদন্তৰ পিছতে বাতিল কৰা হ'ল 64টাকৈ পৰীক্ষা কেন্দ্ৰ সৰ্বভাৰতীয় স্তৰত শিক্ষাৰ্থীয়ে নাম ভৰ্তিৰ সুযোগ লাভ কৰাৰ স্বাৰ্থতে এইবাৰ আগতীয়াকৈ অনুষ্ঠিত কৰা হ'ব পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত তদুপৰি 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব পৰীক্ষাৰ পত্ৰ পূৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এই বৰ্ষত সৰ্বমুঠ 3,71,000 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱাসকলৰ বাবে লৈ আহিছো এক অতি সুখবৰ নিবনুৱাক পুনৰ সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 10,000 নতুন চাকৰি দিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি ডিসেম্বৰৰ ভিতৰত 10,000 নতুন পোষ্ট আমি এডভাৰটাইজ কৰা আছিল কিন্তু কালি মই বহি দেখিলোঁ যে ডিসেম্বৰ নহ'ব জানুৱাৰী লাগিব গতিকে আমাৰ 1 লাখ পাবৰ কাৰণে আমাক আৰু 20,000 পোষ্ট লাগে আৰু এই 10,000 পোষ্ট আমি 15 জানুৱাৰী 20 জানুৱাৰীৰ ভিতৰত আমি উলিয়াই দিলে আৰু 10,000 পোষ্ট থাকি যাব সেই 10,000 পোষ্টৰ কাৰণে আজি আকৌ বেলেগকৈ মিটিং পাতিছোঁ ফৰেষ্ট বেটেলিয়ন খোলা কিবা খোলা গুৱাহাটী পালেহি 100খনকৈ CNG বাছ STCয়ে বহিৰাজ্যৰ পৰা ক্ৰয় কৰিলে 100খনকৈ গেছেৰে চলিত বাছ শীঘ্ৰে গুৱাহাটীৰ ৰাজপথত দেখা যাব এই কম্প্ৰেছ নেচাৰেল গেছ যাত্ৰীবাহী বাছসমূহ আজি অসম দিৱস অসমত 1228 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰি অসম ৰাজ্য স্থাপন কৰিছিল চাওলুং চুকাফাই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো স্বৰ্গদেউ চাওলুং চুকাফাদেৱক সুঁৱৰি আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ চাওঁ হওক তাৰে কিছু দৃশ্যাংশ ইফালে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ কামাখ্যা পাণ্ডু সংযোগী নতুন পথ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদুপৰি পথটোৰ যাতায়াত সুচল কৰাৰ ক্ষেত্ৰত নতুন পৰিকল্পনা লোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ ৰেগিঙক লৈ কঠোৰ স্থিতি অসম আৰক্ষীৰ ৰেগিং সহ্য কৰা নহ'ব ৰেগিং কোনো কাৰণতে গ্ৰহণযোগ্য নহয় কেৱল জগৰীয়া কৰিয়েই দোষীক এইবাৰ এৰি দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰেগিং ইজ কনচাৰ্ন ইটছ এ নো টলাৰেন্স ইছ্যু আসাম পুলিচে কিন্তু ৰেগিঙৰ বিৰুদ্ধে হেভিলি আহিব আৰু আৱশ্যকমতে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে দৰকাৰ হ'লে আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আমি জগৰীয়া কৰাটোৱে কথা নহয় আমি একশ্যন ল'ম গতিকে ৰেগিং ইজ নট একচেপ্টেবল আজিলৈ বাতৰি ইমানেই নমস্কাৰ